এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। আজি হৈছে 6 অক্টোবৰ। অসম চৰকাৰে ঘোষণা কৰিলে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ মানুহ কিন্তু উপকৃত হ'ব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী আঁচনি লাভ কৰা নাই তেন্তে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে চৰকাৰে নতুনকৈ কি আঁচনি ঘোষণা কৰিছে আৰু কোনবোৰ মানুহে এইখন আঁচনিৰ জৰিয়তে উপকৃত হ'ব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি স্পষ্টভাৱে আঁচনিখনৰ বিষয়ে জানি লওঁ। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। ইয়াতে লিখা আছে আপন বাহন আঁচনি। চৰকাৰে কিন্তু এখন নতুন আঁচনি আৰম্ভ কৰিছে। আঁচনিখনৰ নাম হ'ল আপন বাহন আঁচনি। আপন বাহন আঁচনিৰ অধীনত কিন্তু চৰকাৰী কৰ্মচাৰীসকলে নিজৰ বাহন ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। তাৰপিছত কোৱা হৈছে ৰাজ্য চৰকাৰৰ স্থায়ী চৰকাৰী কৰ্মচাৰীসকলক নতুন বাহন ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব চৰকাৰে। তাৰপিছত আৰু লিখা আছে বেংকৰ পৰা নতুন বাহনৰ ক্ৰয়ৰ ঋণ সুতৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰে। পুৰুষ কৰ্মচাৰীসকলে ডিজেল পেট্ৰল বাহন ক্ৰয়ৰ বাবে 2% হাৰত আৰু ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুতৰ কিন্তু ৰাজ সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত লিখা আছে মহিলা তথা দিব্যাংগ বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে যিকোনো ধৰণৰ বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুতৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ যে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ কি কি এলিজিবিলিটিৰ প্ৰয়োজন হ'ব। ইয়াতে এলিজিবিলিটিৰ বিষয়ে স্পষ্টকৈ লিখা আছে হু আৰ দ্য এলিজিবল টু এভেইল দ্য স্কিম। তো এইখন আঁচনিত আবেদন কৰিবলৈ হ'লে কি কি যোগ্যতা লাগিব এই বিষয়ত কোৱা হৈছে পাৰ্মানেণ্ট ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়। তো অসম চৰকাৰৰ কিন্তু স্থায়ী কৰ্মচাৰী হ'ব লাগিব, স্থায়ী চাকৰি কৰা হ'ব লাগিব, পাৰ্মানেণ্ট পোষ্টৰ চাকৰি কিন্তু কৰিব লাগিব, তেতিয়াহে এইখন আঁচনিত আবেদন কৰিব পাৰিব। দ্বিতীয় নম্বৰত কোৱা হৈছে আছাম গভৰ্ণমেণ্ট এমপ্লয়িজ বিটুইন দ্য এজ 21 to 53। তো এইখন আঁচনিত আবেদন ক্ষেত্ৰত কোৱা হৈছে যে বয়স 53 পৰা 21ৰ ভিতৰত হ'ব লাগিব, অন্যথা এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তাৰপিছত লিখা আছে দ'জ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ হুইচ মেক্সিমাম টেনচিউৰ অফ 7 years ফৰ দ্য লোন ফলছ উইথিন দ্য ছাৰ্ভিচ পিৰিয়ড। তো চাকৰিত থকা অৱস্থাত কিন্তু 7 বছৰৰ কাৰণে এই লোনৰ আবেদন কৰিব পাৰিব। লোনখন লৈ কিন্তু চৰকাৰী কৰ্মচাৰীসকলে যিকোনো ধৰণৰ বাহন ক্ৰয় কৰিব পাৰিব। সেইটো ইলেক্ট্ৰিকো হ'ব পাৰে, পেট্ৰল ডিজেলৰো হ'ব পাৰে। তাৰপিছত লিখা আছে দ্য নেট এনুৱেল ইনকাম অফ দ্য এমপ্লয়িজ এণ্ড অৰ দ্য কো এপ্লিকেণ্ট ইফ এনি শুড বি 3 লাখ এণ্ড এবভ। তো যিসকলে এইখন আঁচনিত আবেদন কৰিব সেইসকলৰ বছৰেকীয়া আয়ৰ ক্ষেত্ৰত কোৱা হৈছে 3 লাখ। 3 লাখ টকা কিন্তু বছৰেকীয়া আয় হ'ব লাগিব, বছৰেকীয়া ইনকাম থাকিব লাগিব 3 লাখ টকা মিনিমাম আৰু মেক্সিমাম 3 লাখ টকাতকৈ ওপৰত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।